হাই হেল্ল' নমস্কাৰ, মোৰ আন এটি ব্লগলৈ স্বাগতম। বহুত দিন হ'ল লং ভিডিঅ' সেনেকৈ দিয়া হোৱা নাই, শ্বৰ্ট ভিডিঅ' বহুত দিছোঁ। এই সুযোগতে আপোনালোকক বহুত ধন্যবাদ। শ্বৰ্ট ভিডিঅ'বিলাক আপোনালোকে ইমান ধুনীয়া সঁহাৰি জনাইছে, তাৰ কাৰণে বহুত থেংক ইউ মোৰ ফালৰ পৰা। বহুত দিন হ'ল লং ভিডিঅ' অকণমান দিবলৈ মানে সময়ৰ অভাৱ, সেইটো কাৰণে দিব পৰা নাই। গতিকে আজি এটা ধুনীয়া জেগাত গৈ আছোঁ, তাৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। গতিকে আপোনালোকক দেখুৱাম যিমান দূৰ পাৰোঁ। মোৰ ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইমান ৰ'দ দেখিছেনে? এইকেইজনী আহিছে মোৰ লগত, কেনেকৈ বেগাই গৈছে। এনেকুৱা ৰ'দ দিছে নহয়, থাকিব পৰা নাই, বহুত ৰ'দ বাপৰে। এয়া চাওক, মই আহিছোঁ এয়া ড্ৰিমলেণ্ড, আপোনালোকৰ সন্মুখত এয়া ড্ৰিমলেণ্ডৰ এইখন মেইন গেটখন। তাৰ ভিতৰেদি আমি সোমাই যাম লাহেকৈ। ইয়াতে টিকট কাউণ্টাৰ আছে, এইবিলাক টিকট লৈ কেনে ভিতৰত সোমাব লাগিব। হ'ব, টিকট লৈ লওঁ। বাহিৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ আপোনালোকক। এয়া টিকট কাউণ্টাৰটো, বহুত মানুহ। গতিকে জুন জুলাই বহুত মানুহ হয়, সেইটো কাৰণে মই ভাবিছোঁ অকণমান গা চা ধুই আহোঁ, ড্ৰিমলেণ্ডত চিল মাৰি আহোঁ, আপোনালোকক অকণমান দেখুৱাব পৰিৱেশ। পোৱালিটো আহিছেনে আমাৰ লগত? দেখিছোঁ, ৱাও কি ধুনীয়া ফুল, বাপৰে দেখি ধুনীয়া লাগিছে। নাজাৰা দেখো না, ইমান ধুনীয়া পৰিৱেশ দেখি খুব ভাল লাগিছে বাৰু। গেটৰ সন্মুখতে এইখিনি, বাকী ভিতৰলৈকে যাওঁ, কেনেকুৱা কি পৰিৱেশ দেখুৱাম অকণমান। ধুনীয়া ড্ৰিমলেণ্ড ফ্ৰণ্টতে মানে এইখন আছে আৰু এনেকৈ ধুনীয়া পৰিৱেশ। ইয়াতে বহিব পাৰি, ধুনীয়া। অকণমান বহি লওঁ ৰ'ব আমিও। ইমান ধুনীয়া পৰিৱেশটো কিন্তু বহুত ধুনীয়া। ল'ৰা ছোৱালীবিলাকক আনিব, ইয়াতে ধুনীয়া গা ধুব পাৰিব। খেলনা সামগ্ৰীও বহুত আছে। ভিতৰলৈকে যাওঁ। এয়া দেখিছেনে ড্ৰিমলেণ্ডৰ এনেকৈ এইটো আমাক বান্ধি দিলে। আমি এতিয়া পলাই যাব নোৱাৰোঁ আৰু সেইপিনে যাব লাগিব নেকি। চাওঁ কিমান দূৰ, কেনেকুৱা পৰিৱেশ দেখুৱাম আপোনালোকক। বহুত ৰ'দ বাপৰে। ছাতি লৈ লৈছোঁ, ইমান ৰ'দ নহয় মানে কি ক'ম আৰু, ভাষা নাই। বহুত ৰ'দ, একেদিন এনেও গমেই পাইছে ইমান ৰ'দ দি আছে। উপায় নাই, ছাতিৰ তলত ইমান ৰ'দ দিছে, বাপৰে নোৱাৰি আৰু। ভিউ চাওক না, ভিউ ইমান ধুনীয়া, মজা লাগিছে। ছাতি ইমান গৰম দিছে। আমাৰ দুটা দম আছে, ধুনীয়া কিন্তু জেগাটো। অকণমান ৰ'দটো কমি দিলে ভাল আছিলে। बोला इथे जाऊ। ইয়াত কিন্তু খেলনা সামগ্ৰী বহুত আছে। সৰু ল'ৰা ছোৱালীবিলাকে আহিলে বহুত ভাল পাব, বহুত আৰু কি ক'ম, ইমান খেলনা সামগ্ৰী আছে নহয়, বাপৰে দেখি ভাল লাগিছে আৰু বহুত আছে। লৈ আহিব আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক কেতিয়াবা যদি সময় পায় আৰু। দেখিছে কি ধুনীয়া খেলনা সামগ্ৰী। এৰিয়াটো আচলতে ইয়াতে বহুত ডাঙৰ, ওপৰত এনেকৈ খেলনা সামগ্ৰীবোৰ আছে, তলত গা ধোৱা ব্যৱস্থাটো আছে। গতিকে বহুত ডাঙৰ এনেকৈ।
আমি এতিয়া তললৈকে আৰু নামি আহিছোঁ। আমি কেনে এতিয়া গা ধুবলৈ যাম আৰু পুলটোত, চুইমিং পুলটোত। গতিকে সেইটোহে আচল মেইন আকৰ্ষণীয় বস্তু, তাৰ কাৰণেহে আহিছোঁ আমি গা ধুবলৈ। গতিকে তাত এতিয়া গা ধুম আমি কাপোৰ কানি খুলি এনেকৈ। ধুনীয়া পৰিৱেশটো বেয়া নহয়, বহুত ধুনীয়া লাগিছে, কিন্তু বহুত ৰ'দ আছিলে, বহুত ৰ'দ, বাপৰে কি ক'ম, ভাষা নাই। এইটো স্ন'ঘৰ নে কি আছিলে, স্ন'ঘৰ। এইটোত মানে গা চা ধুই অহাৰ পিছত মানে ইয়াতে অকণমান দেহাটো ঠাণ্ডা হ'বলৈ দিব আৰু পূৰা একদম বৰফেৰে আবৃত এইটো ঘৰটো, দেখিছেনে? ইয়াতে এতিয়া নহয়, এতিয়া গা চা ধুই অহাৰ পিছত তাত সোমাব দিব। গতিকে আমি তেতিয়া সোমাম আৰু যদি সময় হয়, টাইম হয়। এয়া দেখিছেনে, চুইমিং পুল। মেইন আকৰ্ষণীয় বস্তুটো হৈছে এয়া গা ধুবলৈ অহা পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ আমি। তাৰপিছত এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰি আমি অকণমান তাতে চিল মাৰিম আৰু চিল, গৰমত অকণমান ঠাণ্ডা ল'বলৈ আহিছোঁ যেতিয়া, গতিকে অকণমান ধুব লাগিব ইয়াতে। আমি এতিয়া কাপোৰ অকণমান চেঞ্জ কৰি কেনে এতিয়া আহিছোঁ অকণমান সাঁতুৰিবলৈ, কিন্তু ইয়াতে বহুত হাল্লা, ভিডিঅ' মানে বনাবলৈ অলপ অসুবিধা অকণমান, তথাপি আৰু যিমান দূৰ পাৰিছোঁ বনাইছোঁ। অকণমান গাটো ধুই লওঁ ৰ'ব ইয়াতে, চাই থাকিব শেষলৈকে ভিডিঅ'টো। যদি চাই কেনে ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া মই অকণমান মস্তি ফূৰ্তি মজা হাঁহি কৰোঁ বুলিয়ে ক'ব লাগিব, ইনজয় কৰোঁ। এয়া দেখিছে? আমি চাগে 3 ঘণ্টামান গা ধুইছোঁ নেকি, এনেকুৱা ধুইছোঁ নহয়, একদম বহুত একদম ভাগৰ লাগি গৈছে। এতিয়া ভাগৰত মানে অৱস্থা টাইট। এটা ড্ৰেছটো চেঞ্জ কৰি এটা আহিছোঁ, এতিয়া ইয়াৰ স্ন'ঘৰলৈকে যাম। গাটো ধুই কেনে অকণমান ভাল লাগিছে, কিন্তু বহুত গৰম, বহুত গৰম। এইখিনি অকণমান দেখুৱাই দিছোঁ এনেকৈ, তেতিয়া দেখুওৱা হোৱা নাছিলে। স্ন'ঘৰটোৰ কাৰণে এতিয়া ইয়াতে দেখিছেনে, এইটো স্ন'ঘৰটোত এনেকুৱা লাইন 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 ধৰিব লাগিব নহয়, কিমান টাইম নাজানো। কিবাকে স্ন'ঘৰৰ ভিতৰত এয়া সোমাইছোঁহে, কিন্তু মানে ভিতৰত ইমান বৰফ পিছল, মানে লৰচৰ কৰিবলৈ ভয় হৈছে। বাকীখিনি আপোনালোকক মই এনেই জাষ্ট ভিডিঅ'টো ভিতৰৰখিনিয়ে বনাইছোঁ, মানে এনেকৈ বনাবলৈ সম্ভৱ নহয় আৰু বহুত পিছল, বহুত পিছল। আমাৰ আগত এজন মানুহ পৰি কেনে অকণমান দুখ পালে আৰু সেইটো কাৰণে বেছিয়ে ভয় লাগিছে। অকল ঠাণ্ডাটো খাবলৈ আহিছোঁ আৰু ভিতৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ আপোনালোকক। বহুত পিছল, ভয় লাগি গৈছে, বহুত পিছল। বহুত এনেকুৱা জন্তু আছে, দেখিছেনে? হৰিণা আমাৰ বনোৱা আছে, চব আছে, বহুত মানে বস্তু আছে আৰু চাবলগীয়া। ইয়াত ধুনীয়া এটা ডালিম লাগি আছিলে, দেখিছেনে? এয়া চাওক, সেইকাৰণে মই অকণমান দেখুৱাই দিছোঁ জুম কৰি।
ইমান ধুনীয়া ফুলবিলাক দেখিছেনে ইমান ধুনীয়া লাগিছে ফুলবিলাক ধুনীয়াকৈ ফুলি আছে দেখিছে একেখন চাওক না এখনহে ধুনীয়া বস্তু বাকী ভিডিঅ'টো ইয়াতে শেষ কৰিম বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ কোনোবাই যদি নতুনকৈ মোৰ চেনেলটো চাই আছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ৱাটছিং মি বহুত ভাগৰ লাগিছে ভোক লাগিছে সেইকাৰণে খানা খাওঁ অকণমান খানা খাই কেনে তাৰপিছত ভিডিঅ'টো ইয়াতে শেষ কৰিম বহুত টেষ্টি খানা নেক্সট ভিডিঅ'ত লগ পাই আছোঁ